বিৰাট কোহলি কিয় আউট হ'লে সেইটো কওক এয়া খেল মোৰ সেয়া খেল নাই বিৰাট কোহলি কিয় আউট হ'লে মোক সেইটো কওক এয়া খেল মোৰ বেলেগ খেল চাব নাই গম পাইছোঁ এয়া খেল আপোনাৰ আপুনি কালিতো টাইম পাইছিলে না মই আহি আছোঁ দেই আহিছোঁ ৰ'ব ক'ত যায় আপুনি কি হ'ল বাবা কি হ'ল হা তিনিআলিত যাওঁ তিনিআলিত কিয় যাওঁ বজাৰ কৰিবা বজাৰ কৰিব যায় নমস্কাৰ আপোনালোকে চিনি পাইছেনে নাজানো চশমাটো খুলি দিওঁ অকণমান জুম কৰি দিয়ে ইমানমান তেতিয়া চিনি পাব ঠিক আছে নমস্কাৰ মই শৰৎ আপোনালোকে চাই আছে শৰৎ হয় ইউটিউব চেনেল আকৌ পুনৰ আপোনালোকৰ মাজলৈ মজা এটা ইণ্টাৰেষ্টিং প্ৰেংক ভিডিঅ' লৈ আহিছিলোঁ আৰু যোৱা যিটো ভিডিঅ' মানে কৰিছিলোঁ বজাৰত যিটো প্ৰেংক কৰিছিলোঁ চ' সেইটো ভিডিঅ'ত কৈছিলোঁ যে মই পাগল প্ৰেংক এটা কৰিম বুলি কৈছিলোঁ চ' ফাইনেলি আজি লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ কেনেকুৱা হয় নাজানো আৰু মানে অকণমান দূৰত আহিলোঁ ভিডিঅ'টো বনাবৰ কাৰণে অকণমানৰ বেছি নহয় 100 কিলোমিটাৰমান দূৰত আহিছোঁ মানিকপুৰ বুলি কয় আমাৰ গাঁৱৰ ওচৰতে তো তালৈকে অকণমান ভিডিঅ'টো বনাব পাৰিছোঁ আৰু স্কুলটো ছুটি দিব মানে বা 2টা বজাত ছুটি দিব এতিয়া ডেটা বাজিছে আৰু আধা ঘণ্টা আছে আধা ঘণ্টা টাইম মানে অকণমান ৰখি আছোঁ চ' যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ব'লক আজি ভিডিঅ'টো চাওক আৰু এনজয় কৰক ব'লক দাদা 1 মিনিট ৰ'বচোন ক'ত যায় এই মোবাইলটো মানে বিক্ৰী কৰিব লাগিছিল আমি মোবাইল কেইটামান ৰাতিপুৱাৰ পৰা একো খাবই পোৱা নাই মই আমি চলাবাই নাজানো মোবাইল আপোনাৰ ল'ৰাক দি দিব অলপ নাই 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 10 টকা 20 টকা দি দিব 30 টকা 40 টকা দি দিব 50 টকা দি দিব যাওক নালাগে বাবা মোক 5 টকা দি দিব লৈ যাওক মই যাওঁ ৰ'ব ক'ত যায় এইফালে ক'ত যায় এইফালে মৰিগাঁও যায় আপুনি ক'ত যাব আপুনি ক'ত যাব মৰিগাঁৱলৈ যাম বাছনাঘাটত লৈ যাব বাছনাঘাট উঠা ঠিক আছে নহ'লে কি কৰে एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी ল'ৰা এইফালে ক'ত যাব হা এই মোবাইলটো বিক্ৰী কৰিব লাগিছিলে মানে ৰ'বচোন ৰ'বচোন ইয়াতে ৰ'বা একো খাব পৰা নাই মানে এই কোনোবা 10 টকা দি পেলাই তাকে চিকো খালোঁ এইটো 200 টকা দি দিলে হ'ব লৈ যাওক কিবা এটা কৰিবলৈ লৈ যাওক 100 টকা দিব যাওক মোৰ মানে খাবলগীয়া একো নাই কিবা এটা দিয়ক নহ'লে মাতো ৰ'বা একো খাব পৰা নাই মোৰ ইয়াতে এই কি কয় হেৰি বাসুবি দেখা নাই বাসুবি মই এইফালে চাব মোৰ ইয়াৰ লোৱা হয় ইয়াৰ লোৱা নহয় মই ইয়াৰ হয় তুমিতো ইয়াৰ নহয় এইটো সুধিছোঁ ভাল কৰিছোঁ মোবাইল মই দেখা ক'ত যায় দাদা ক'ত যায় আৰু অকণমান সময় ক'ত যায় ক'ত যায় ক'ত ক'ত আছে ক'ত আছে কালি খেল চাইছিলে নাই ক্ৰিকেট বিৰাট কোহলি কিয় আউট হ'লে বিৰাট কোহলি কিয় আউট হ'লে কিয় জানিব লাগিব কিয় নাজানে কিয় আপুনি চাব লাগিব না খেলটো ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত খেল হৈ আছে আপুনি নোচোৱাকৈ কিয় কেনেকৈ থাকিব বিৰাট কোহলি কিয় আউট হ'লে সেইটো কওক এয়া খেল মোৰ সেয়া খেল নাই বিৰাট কোহলি কিয় আউট হ'লে মোক সেইটো কওক এয়া খেল মোৰ বেলেগ খেল চাব নাই গম পাইছোঁ এয়া খেল আপোনাৰ আপুনি কালিতো টাইম পাইছিলে না কালি নাই টাইম পোৱা এয়া খেল বুজিছোঁ হা এয়া খেলে খেলি বুজিছোঁ ৰাতিহে দিছে খেলখন ৰাতি হ'লে মোৰ শুব নালাগে ৰাতি শুব নালাগে কিন্তু মই ক'ত শুম এতিয়া কি কৰে জানিব ক'ত শুৱা তই জানো বিৰাট কোহলি কিয় আউট হ'লে সেইটো লাগে মোক এই হিংসাকেইটা জানিবি মই নাজানে মই সেইকেইটা গোটেইকেইটাকো সুধিলোঁ তই নাজানো মই ক'ত হ'লে মই যাম ক'ত যাবি বা কোঠা কিবা বা কি আছিলে এখন বাসুবুৰি গাড়ী এখন লৈ যাওক মই পাইখন ন মোক লৈ যাওক সেই ন নাই লৈ যাওক নাই নাই লৈ যাওক নাই নাই আপুনি কিয় খেল নাচাব কালি চাওঁ নাযাওঁ মোৰ কথা তই ইয়াতে লগালে চাই বিৰাট কোহলি কিয় আউট হ'লে কালি মই নাজানো আউট হ'ব কিয় মই নাজানো ইণ্ডিয়াৰ মাজত অষ্ট্ৰেলিয়াৰ মাজত
বাছনাঘাট কোনফালে যায় চিধা গ'লে হ'ল হা চিধা গ'লে হ'ল অলপ জোৰতে কওক চিধা গ'লে হ'ল এইফালে বাছনাঘাট যায় অঁ এইফালে অঁ মই এইফালে গ'লে কি হ'ব সেইফালে গ'লে মালিকো পাব মই এইফালে যাম তেতিয়াহ'লে মোবাইলটো লৈ যোৱা 100 টকা দি দিবা 100 টকা দি দিবা 100 টকা কিয় নালাগে হা ভিডিঅ' বনা ভিডিঅ' ক'ত যায় আপুনি মানিপুৰ যায় ক'ত আপুনি ঘৰ অঁ হ'ব মই আহি আছোঁ দেই আহিছোঁ ৰ'ব ক'ত যায় আপুনি হা তিনিআলিত যাওঁ তিনিআলিত কিয় যাওঁ বজাৰ কৰিবা বজাৰ কৰিব যায় অঁ আপুনি ভয় খাইছে নেকি এপাত লোৱাৰ কাৰণে নাই কিয় অঁ মানে মোৰ কেছ এটা আছিলে কি মানে মই এনেকৈ পৰি দিম ৰাস্তাত আপুনি চকাটো ওপৰ দি নিয়ে গ'লে মানে মই এনেকৈ পৰি দিম ৰাস্তাত আপুনি চকাটো ওপৰ দি নিয়ে গ'লে এই নালাগে দে নিদিব এই নাই নালাগে নাই দে নিদিব নালাগে দে লাগিলে অকণমান লাহেকৈ নিদিওঁ एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी